নমস্কাৰ। আজি কাতি মাহৰ 13 তাৰিখ 31 অক্টোবৰ সোমবাৰ 1944 শকাব্দ 1429 ভাস্কৰাব্দ 2022 ইংৰাজী চন। আজি ৰাতিপুৱা সূৰ্য উদয় হৈছিল 5:33:03। সূৰ্য অস্ত 4:35:59। আজি শুক্ল সপ্তমী তিথি ৰাত্ৰি ঘণ্টা 1:12:20। নক্ষত্ৰ পূৰ্বহাৰা ৰাতিপুৱা ঘণ্টা 5:47:30। উত্তৰাহাৰা শেষ ৰাত্ৰি 4:15:24। আজি জন্মত ধনু ৰাশি। দিনৰ ঘণ্টা 11:23:48 যোৱাত মকৰ ৰাশি। মৰণত দোষ 1 পাদ। ৰাতিপুৱা ঘণ্টা 5:47:30 যোৱাত 3 পাদ। পুনৰ 1:12:20 যোৱাত 2 পাদ। আদ্য ঋতু হ'লে 3মহীয়া প্ৰতিহীনা যোগ, মতান্তৰে 7 দিনীয়া শুভগা যোগ। ৰাতিপুৱা ঘণ্টা 5:47:30 যোৱাত 7 দিনীয়া শুভগা যোগ। আজিৰ দিনটোৰ ৰাশিফল। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ সুনাম অৰ্জন, নানান সুখ অৰ্থ লাভৰ যোগ দেখা যায়। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ সমস্যা বৃদ্ধি, দুঃসংবাদ প্ৰাপ্তি, নানান ক্ষতিৰ যোগ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বন্ধু লাভ, ভ্ৰমণৰ যোগ, সমস্যা সমাধানৰ যোগ দেখা যায়। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ দৈহিক অসুস্থতা, মনোকষ্ট, কাৰ্যনাশৰ যোগ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ৰোগ ভয়, উদ্বেগ, বয়ৰ যোগ পৰিলক্ষিত হয়। কন্যা ৰাশিৰ শুভ কাৰ্য, সুখ ভোগ, প্ৰণয় লাভৰ যোগ দেখা যায়। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আঘাত প্ৰাপ্তি, সমস্যা বৃদ্ধি, অস্থিৰতা আদি অশুভ ফল। বৃশ্চিক ৰাশিৰ বিপদৰ শংকা, নানান বাধা, বয়ৰ যোগ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আশা পূৰণ, সমস্যা সমাধান, লাখ বিলাসৰ যোগ দেখা যায়। মকৰ ৰাশিৰ শুভ সংবাদ, কাৰ্যসিদ্ধি, সুভোগৰ যোগ দেখা যায়। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ সন্মানহানি, বিচ্ছেদ, অশান্তি আদি অশুভ ফল। মীন ৰাশিৰ জাতক জাতিকাসকলৰ ধন নাশ, দুঃসংবাদ প্ৰাপ্তি, শত্ৰু বৃদ্ধিৰ যোগ দেখা যায়। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।